জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ। আজি আকৌ আহি গ'লোঁ, ফিল্ডলৈ আহিছোঁ। এফালে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। এফালে মই ক'ৰবাত গৈছিলোঁ, ঝাৰখণ্ডলৈ গৈছিলোঁ কাম এটাৰ কাৰণে। আৰু এই আমাৰ ময়ূৰ ভাই চাওক প্ৰেক্টিছ কৰি আছে। আপোনালোকে জানে পষ্ট কিমান আহিছে আছাম কমাণ্ডো, বাট কেইটা পষ্ট আহিছে এইটো আপোনালোকে হিচাপ ল'ব নালাগে যে মই ল'মেই, সেইটো ল'ম, সেইটো টাৰ্গেট ল'ব। পষ্ট কিমান আহিছে, কেইটা আহিছে, অসমৰ কাৰণে কিমান আছে, কিমান আহিছে, সেইবিলাক বাদ দিয়ক। কিন্তু পষ্টটো যে আমি লগাব লাগিব সেইটো আমাৰ টাৰ্গেট আছে, হয়নে নহয় ব্ৰ? পষ্টৰ প্ৰতি আপুনি পষ্ট লৈ দৌৰিব নালাগে, কিমান পষ্ট আহিছে, বাট সেই পষ্টটো যে এজন হ'লেও মানুহেই পাব নহয় সেই পষ্টটো। সেইকাৰণে আপুনিও ভাবক যে সেই পষ্টটো মই ল'মেই। পোৱা নোপোৱাটো পাছৰ কথা, বাট আপুনি চেষ্টা কৰক, গম পাইছে? আপুনি কেইটা পষ্ট আহিছে সেইটো লৈ টেনশ্যন নামাৰিব, বাট আপুনি টাৰ্গেটটো লওক মই ল'মেই বুলি। সেইটো কাৰণে আৰু এতিয়া আমি প্ৰেক্টিছ কৰিম ইয়াৰ ফিল্ডতে। মানুহ আহি গৈছে চব এইফালে, আৰু আপোনালোকে ভিডিঅ' চাই থাকক আৰু এনজয় কৰক। আজি লং নটো, বাট 400 মিটাৰ 4 পাকমান ঘূৰিম লাহে লাহে। তাৰপিছত 100 মিটাৰ ছেট 4 পাকমান মাৰিম ইয়াতে, ব্ৰ আৰু মই মাৰিম। এইফালে 100 মিটাৰ অলপ প্ৰেক্টিছ কৰিব লাগিব, বহুত দিন প্ৰেক্টিছ কৰা নাই, সেইটো কাৰণে। এইফালে ব্ৰ অলপ হেৰি হৈছে, ৰেডি হৈছে ব্ৰ। আমাৰেও দৌৰি হ'লেই ব্ৰ। এইফালে জগিং মাৰি ল'ম, 4 পাক মাৰিম, 400 মিটাৰ বেছি আছে ইয়াতে। এইফালে ব্ৰ মাৰিব আৰু এইফালে আমাৰ ময়ূৰ ভাই চাওক। মানুহটোৱে দেখিলে মোৰ অলপ ভাল লাগে, মানে আগতে কি আছিল আৰু এতিয়া কি হৈছে। ইণ্টাৰভিউ ল'বি না তই? অঁ, নিশ্চয় ল'ব লাগিব। আমাৰ এইফালৰ পায়েং দা এতিয়া গৰম কৰিম ষ্টাৰ্ট ক। চাৰি পাক মাৰিলোঁ, অলপ শ্ল'কৈ মাৰিছোঁ আজি, জাষ্ট বডি গৰমৰ কাৰণে। এতিয়া 100 মিটাৰ মাৰিম 4টা ছেট, আৰু 200 মিটাৰ মাৰিম 2টা ছেট। লেটছ গো, आई एम रेडी। भाई लोग दौड़ दौड़ के कुछ करना है, नहीं तो मरना है। अगर कुछ नहीं करेगा तो खाएगा क्या बराबर। यही है, दौड़ दौड़ के मरना है। জীৱনত যদি একো কৰি নাযাওঁ লাভ নাই ন ব্ৰ? ना मरिम ना जिकिम। हाँ, स्टे हार्ड। পৰাগৈ নাই বেছি ভালকৈ প্ৰেক্টিছ কৰিম, আহি যাব। এতিয়া এক্সাৰচাইজ কৰি ল'লোঁ আমি। পল্লৱ দা ভিডিঅ' চাইছোঁ, তেখেতৰ পৰা অলপ শিকিছোঁ। থেংক ইউ পল্লৱ দা, ইমানখিনি আপুনি অলপ দেখুৱাই দিয়াৰ কাৰণে।
এইফালে ব্ৰ আৰু মই এতিয়া 100 মিটাৰ ছেট 4বাৰ মাৰিম। এইফালে আমাৰ 100 মিটাৰ মাৰি ল'ব ব্ৰই, তাৰপিছত মই মাৰিম। এইফালে গৈছে ইয়াতে আছদা, কিমান মিনিট লাগে নাজানো। টাইম নাপালে এইফালে মাৰি আহিলেগৈ, অলপ মানে টাইমিং লগাতে বেয়া হ'ল, নহ'লে ঠিকে আছিলে। এতিয়া মই মাৰি চাম কি হয় নাজানো। আজি 100 মিটাৰ ছেট ফাৰ্ষ্ট মাৰিম, কিমানত আহিম নাজানো। এইফালে ব্ৰ ভিডিঅ'ত কৰি দিব। কেমেৰামেন গাইজ, মই আজি ময়ূৰ পেগু। এয়া আমাৰ মাইনা দা গৈছে, আৰু মাইনা ব্ৰাদাৰ বেষ্ট অফ লাক। ৰেডি গো। স্পীড 12 ছেকেণ্ড লাগিছে ফাৰ্ষ্ট মাৰিছোঁ আজি। ব্ৰ অলপ মোতকৈ বেছি স্পীড আহি যাব, মোৰো প্ৰেক্টিচ কৰি থাকিম। ব্ৰ আৰু মই 100 মিটাৰ প্ৰেক্টিচ কৰিম। ব্ৰ ৰেডি হৈছে আৰু মই ৰেডি। ৰেডি 1 2 গো। একশ মিটাৰ 4 চেণ্ট মাৰিলোঁ। এইফালে ব্ৰ আৰু মই, এইফালে আৰু ব্ৰ ৰুটিন চাওক, এয়া চাওক। এইবিলাক মেইনটেইন কৰাৰ পাছত ইয়াতে আগৰ ফটোকপি দেখুৱাই দিম, ইয়াতে চাব। আৰু এতিয়া ফটোকপি এয়া চাওক, এয়া চাওক ইয়াৰ। আপোনালোকেও অলপ মেইনটেইন কৰক, আপোনালোকেও অলপ নিজক টাইমিং দিয়ক, বেছি টাইমিং নালাগে, 1 ঘণ্টা টাইমিং দিয়ক। আগত চাওক, আগৰ চেহেৰা চাওক, এতিয়া চাওক। ব্ৰ ইয়াৰ ওপৰত আপুনি কি ক'ব? ষ্টে হাৰ্ড। যদি আপুনি ভাল থাকে আপুনি চব কৰিব পাৰিব। আপোনাৰ মেণ্টেল হেল্থ ভাল হ'ব লাগিব, ফিজিকেল ভাল হ'ব লাগিব, ফিজিকেলি তেতিয়া কষ্ট কৰক, হৈ যাব গাইজ। চিয়াৰ্ছ পানী। আৰু আজিৰ ভিডিঅ' সিমানতে সমাপ্ত মাৰিলোঁ। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।